নমস্কাৰ বন্ধুসকল, আশা কৰোঁ ভালে আছে। বৰ্তমান সময়ত ৰং টিভি চেনেলত সম্প্ৰচাৰিত হৈ থকা অসমীয়া ধাৰাবাহিক দুটি মনৰ জোনাক চিৰিয়েলখনৰ দুটা জনপ্ৰিয় চৰিত্ৰ বিক্ৰম আৰু কস্তুৰী। তেওঁলোক দুজন কোন, তেওঁলোকৰ জন্ম কেতিয়া হৈছিল, বৰ্তমান তেওঁলোকৰ বয়স কিমান, তেওঁলোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান, তেওঁলোকৰ হাইট ৱেইট কিমান, সকলোবোৰ কথা জানিবলৈ আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। বন্ধুসকল, আমি আপোনালোকক জনাবলৈ ওলাইছোঁ যোৱাটো ভিডিঅ'ত আমাক কমেণ্ট কৰা সকলৰ নাম। বন্ধুসকল, যোৱাটো ভিডিঅ'ত আমাক কমেণ্ট কৰিছিল শীতল দেৱৰাজ, পিংকু ব্লগ মণ্ডল, বাবু ভাতখালা, বিজুৱালী। আটাইকে ধন্যবাদ জনাইছোঁ। বন্ধুসকল, বহুতে আমাক কমেণ্ট কৰে, তাৰে মাজৰ পৰাই আমি কিছুমান কমেণ্ট আপোনালোকক পঢ়ি শুনাওঁ। সকলোবোৰ কমেণ্ট পঢ়ি শুনোৱাটো সম্ভৱ নহয়, তাৰ বাবে কোনো যাতে বেয়া নাপাইছোঁ। বন্ধুসকল, প্ৰথমে আমি দুটি মনৰ জোনাক চিৰিয়েলখনৰ কস্তুৰী চৰিত্ৰটোৰ বিষয়ে কিছু কথা জানো। বন্ধুসকল, ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা দুটি মনৰ জোনাক অসমীয়া ধাৰাবাহিকখনত কস্তুৰী চৰিত্ৰত অভিনয় কৰা অসমীয়া অভিনেত্ৰীগৰাকীৰ নাম হৈছে উপসনা প্ৰিয়ম শৰ্মা। তেওঁৰ জন্ম হৈছিল 23 মাৰ্চ 1999 চনত। বৰ্তমান 2020 চনত তেওঁৰ বয়স হৈছে 21 বছৰ। তেওঁ জন্ম পাইছিল বৰপেটা জিলাৰ পাঠশালাত। তেওঁৰ দেউতাকৰ নাম হৈছে উৎপল শৰ্মা। দেউতাক এজন টিচাৰ, লগতে তেওঁৰ মাকৰ নাম হৈছে গীতাঞ্জলি শৰ্মা। বৰ্তমান উপসনাই গুৱাহাটীতে থাকে। বন্ধুসকল, যদি আমি উপসনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা পাতোঁতে HSLC কমপ্লিট কৰে ভট্টদেৱ একাডেমীৰ পৰা, পাঠশালাৰ ভট্টদেৱ একাডেমীৰ পৰা। তাৰপিছত তেওঁ ডিগ্ৰী লাভ কৰে গুৱাহাটীৰ কটন কলেজৰ পৰাই। বন্ধুসকল, কস্তুৰী অৰ্থাৎ উপসনা প্ৰিয়ম শৰ্মাই দুটি মনৰ জোনাকত অভিনয় কৰাৰ উপৰিও তেওঁ বহুকেইটা অসমীয়া গানত অভিনয় কৰিছে। যদি আপোনালোকে গানবোৰ চোৱা নাছিল চাব বুলি আশা কৰিছোঁ। এইবাৰ আমি তেওঁৰ হাইট ৱেইটৰ কথা পাতিম। উপসনা শৰ্মাৰ হাইট ৱেইট কিমান, সকলোবোৰ কথা জানিবলৈ আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। লগতে এতিয়ালৈকে যদি আপুনি এটা ভিডিঅ'ত কমেণ্ট কৰা নাছিল কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত আপোনাৰ কমেণ্টটো আমি উল্লেখ কৰিবলৈ চেষ্টা কৰিম। বন্ধুসকল, কস্তুৰী অৰ্থাৎ উপসনা প্ৰিয়মৰ হাইট হৈছে 5.2 ইঞ্চি, লগতে তেওঁৰ ৱেইট হৈছে 68 kg এপ্ৰক্স। বন্ধুসকল, আপোনালোকৰো জানিব মন যাব যে কস্তুৰী অৰ্থাৎ উপসনা প্ৰিয়ম শৰ্মা মেৰিড নে আনমেৰিড। আমি আপোনালোকক জনাওঁ যে কস্তুৰী এতিয়ালৈকে আনমেৰিড। বন্ধুসকল, অসমীয়া ধাৰাবাহিকত অভিনয় কৰা অসমীয়া অভিনেত্ৰী উপসনা প্ৰিয়ম শৰ্মাও এজন ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ। তেওঁৰো এটা ইনষ্টাগ্ৰাম ID আছে। আপোনালোকে যদি এতিয়ালৈকে ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব, ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে। বন্ধুসকল, ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা দুটি মনৰ জোনাক নামৰ অসমীয়া ধাৰাবাহিকখনৰ অভিনেত্ৰীগৰাকীৰ বিষয়ে জানি আপোনাৰ কেনে লাগিল, আপোনাৰ অপিনিয়নটি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। যদি আপোনাৰ কিবা সুধিব লগা আছে তেনেহ'লে আপুনি কমেণ্ট বক্সত আপোনাৰ অপিনিয়নটি জনাব পাৰে। নেক্সট ভিডিঅ'ত আমি আপোনাৰ কমেণ্টটি উল্লেখ কৰিবলৈ চেষ্টা কৰিম। বন্ধুসকল, এতিয়ালৈকে যদি আপুনি এই চেনেলটি ছাবস্ক্ৰাইব কৰা নাছিল ছাবস্ক্ৰাইব কৰক। লগতে যদি ভিডিঅ'টো লাইক কৰা নাছিল লাইক কৰক। ইয়াৰ পিছত আমি কথা পাতিবলৈ গৈছোঁ দুটি মনৰ জোনাকৰ বিক্ৰম চৰিত্ৰটোৰ বিষয়ে। বন্ধুসকল, ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা দুটি মনৰ জোনাক নামৰ অসমীয়া ধাৰাবাহিকখনৰ অন্য এটি চৰিত্ৰৰ নাম হৈছে বিক্ৰম। বিক্ৰমৰ ৰিয়েল নেম কি, তেওঁৰ জন্ম কেতিয়া পাইছিল, বৰ্তমান তেওঁৰ বয়স কিমান, তেওঁৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান, তেওঁৰ হাইট ৱেইট কিমান, সকলোবোৰ কথা জানিবলৈ আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। বন্ধুসকল, বিক্ৰমৰ ৰিয়েল নামটো হৈছে কমল লোচন। তেওঁ জন্ম পাইছিল 22 নৱেম্বৰ 1992 চনত। তেওঁৰ বৰ্তমান 2020 চনত তেওঁৰ বয়স হৈ গৈ 28 বছৰ। তেওঁ জন্ম পাইছিল বেজৰাত। তেওঁ বৰ্তমান গুৱাহাটীত থাকে। বন্ধুসকল, কমল লোচনৰ যদি আমি এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা পাতোঁ, তেওঁ প্ৰাথমিক শিক্ষা উদয় শান্তি নিকেতন স্কুলৰ পৰা কমপ্লিট কৰে। পিছলৈ তেওঁ গুৱাহাটী কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। বন্ধুসকল, বিক্ৰম অৰ্থাৎ কমল লোচনৰ যদি আমি হাইট ৱেইটৰ কথা পাতোঁ, বিক্ৰমৰ হাইট হৈছে 5.11 ইঞ্চি, লগতে তেওঁৰ ৱেইট হৈছে 76 kg এপ্ৰক্স। বন্ধুসকল, আপোনালোকৰ মাজৰে বহুতেই জানিব বিচাৰে যে কমল লোচন অৰ্থাৎ বিক্ৰম মেৰিড নে আনমেৰিড। আমি আপোনালোকক জনাওঁ যে বিক্ৰম বৰ্তমানলৈকে আনমেৰিড। বন্ধুসকল, ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা অসমীয়া ধাৰাবাহিক দুটি মনৰ জোনাকৰ দুটি চৰিত্ৰ বিক্ৰম আৰু কস্তুৰী, তেওঁলোকৰ বিষয়ে জানি আপোনাৰ কেনে লাগিল, আপোনাৰ অপিনিয়নটি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টোত লাইক কৰি চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' আপডেটবোৰ পাই থাকিবলৈ আপুনি কাষতে থকা বেল আইকনটো দবাই দিব। বন্ধুসকল, বিক্ৰম অৰ্থাৎ কমল লোচনৰ বিষয়ে জানিবলগীয়া আপোনাৰ কিছু কথা থাকিল নেকি? যদি আছে আপোনাৰ অপিনিয়নটি কমেণ্ট বক্সত জনাব পাৰে। নেক্সট ভিডিঅ'ত আপোনাৰ কমেণ্টটি আমি উল্লেখ কৰিবলৈ চেষ্টা কৰিম। বন্ধুসকল, আজিলৈ ইমানে। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় অসম।